हेलो फ्रेंड्स কেনে আছে আপোনালোক আশা কৰো সকলো ভালে আছে সো ফ্রেন্ডস আজি মোৰ লগত আছে এটা বাইকৰ হৰ্ন তো মই সিম্পলি কি কৰিম এই যোনটো বাইকৰ হৰ্ন আছে এই হৰ্নটো আমি সদ্যহতে সদায় বজাই থাকো কিন্তু আজি ইয়াক আমি খোলা জায়গাত নহয় আজি ইয়াক মই পানীৰ তলত বজাম আৰু চাম পানীৰ তলত বুজোৱাৰ পিছত ইয়াৰ সাউন্ডটো একেই থাকিব না কিবা চেঞ্জ আহিব তো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু ইয়াক পানীৰ ভিতৰত সুমুৱাই দিম তো ফ্রেন্ডস আমি ললো এটা বাটিত এক বাটি পানী আৰু আমি এটা লম বাইকৰ হৰ্ন আৰু ডাইৰেক্ট খুমাম পানীৰ ভিতৰত আৰু চাম পানীৰ লগত ইয়াৰ কি অৱস্থা হয় কি নহয় তো বলক এক পানীৰ ভিতৰত খুমুৱাই দিম পানীৰ তলত এৰি দিলো ইয়াক পানীৰ তলতো পুৰা বাজি আছে শংখ বাজাৰ নিচিনা তো মই কণ্ট্ৰলৰ পৰা আপোনাক ভিউ দুটামান ইয়াৰ দেখাই আছে পানীৰ তলত ইয়াৰ কোনো দম কমা নাই যেনেকে বাজে তেনেকেই বাজি আছে খালি পানীৰ তলত সাউন্ড কমে এইটো কমিছে অকমান কিন্তু ইয়ে টছৰ পৰা মছ হোৱা নাই পুৰা দমদাৰ বাজি আছে তো আৰু এবাৰ লাষ্ট মই আপোনাক বজাই দেখাই আছো তো ফ্রেন্ডস দেখা পালে আপোনালোকে বাইকৰ হৰ্ন যোনটো ই একো বস্তু কেয়াৰ নকৰে লাগিলে পানীৰ তলত থাকক বা ওপৰত থাকক যেনেকে বাজে তেনেকে বাজি থাকে বহুত দম আছে এটো নিচিনা দম আৰু বেলেগ সাউন্ড বক্সৰ হয়তো নাথাকিব ওয়াটাৰ ৰেজিস্ট্যান্ট নহয় তবু বিন্দাস হি পানীৰ কোনো কেয়াৰে নকৰে সো ফ্রেন্ডস এটোই আছিল আজি ভিডিও দেখালো আপোনালোকক হৰ্ন পানীৰ তলত বজিলে কেনেকুৱা হয় আৰু শুনিবলৈ কেনেকুৱা লাগে যদি ফ্রেন্ডস ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব নকৰিলে আৰু কোনে কৰিব তো বেছি দেৰি নকৰি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাই থাকিব অন্য সৰু সৰু এক্সপেৰিমেন্ট লৈ তো এতিয়াৰ কাৰণে বাই